মনত ৰাখিব, বেলেগলৈ আশা কৰিলে হাৰি যাব আৰু নিজলৈ আশা কৰিলে জিকি যাব। মানুহে আপোনাৰ নামটো পাহৰি যায় যেতিয়া আপোনাৰ ওচৰত তেওঁলোকৰ কাম শেষ হয়। সেইসকল ব্যক্তিৰ আগত সদায় হাঁহি থাকিব যিসকলে আপোনাৰ সুখত জ্বলে, কিয়নো আপোনাৰ হাঁহিয়ে তেওঁলোকক শান্তিৰে জীয়াই থাকিব নিদিব। সমাজ সলনি হ'ল। যিজন ব্যক্তিক অন্তৰৰ পৰা সহায় কৰাৰ কথা ভবা হয়, সেইজনেই পিছফালৰ পৰা আক্ৰমণ কৰে। সকলোৰে লগত লাগিলে মিলাপ্ৰীতিৰে থাকক, কিন্তু কাৰোবাৰ তলতীয়া হৈ কেতিয়াও নাথাকিব। কিছুমান ব্যক্তিৰ অন্তৰ কেতিয়াও জয় কৰিব নোৱাৰি। পিঁয়াজ এটা আপুনি যিমানেই মৰমেৰে কাটিলেও আপোনাক সি কন্দুৱাইহে কন্দুৱাব। মানুহ তেতিয়াই বেয়া হ'বলৈ বাধ্য হয় যেতিয়া মানুহে তেওঁৰ ভাল চৰিত্ৰটোৰ লাভ উঠায়। স্বাৰ্থ নহ'লে মানুহে কথা পতাটোতো দূৰৰে কথা, আপোনাৰ ফালে চাবলৈকো এৰি দিয়ে। জীৱনত সফলতা পাবৰ বাবে স্বাধীনতা হোৱাটো অতিকৈ প্ৰয়োজন। কেতিয়াবা কেতিয়াবা সময়ৰ লগতে মিত্ৰজন শত্ৰু আৰু শত্ৰুজন মিত্ৰ হৈ যায়, কিয়নো এই স্বাৰ্থ বুলি কোৱা বস্তুটো বহুত শক্তিশালী। আপুনি যদি নিজৰ সন্মান বিচাৰে তেন্তে আনকো সন্মান কৰক। মই মানুহৰ প্ৰতিটো কথাত হয়ত হয় নিমিলাও আৰু সেইবাবে মানুহে মোক বেয়া পায়। অতি সহজতে কথা মনা মানুহ অন্তৰৰ পৰা বৰ ভাল। আজিকালি সম্পৰ্ক ধৰি ৰাখিবলৈ কেতিয়াবা অন্ধ, কেতিয়াবা বোবা আৰু কেতিয়াবা কলা হ'বলগীয়া হয়। মোক ঘৃণা কৰক তেতিয়া যেতিয়া মোৰ বিষয়ে সকলো জানে, তেতিয়া নহয় যেতিয়া আপুনি আনৰ মুখেৰে মোৰ বিষয়ে জানে। বেছিকৈ দিয়াসকলে সদায় ঠগন খায়, সেয়া লাগিলে প্ৰেম হওক নাইবা বিশ্বাস হওক। আপোনাৰ আত্মসন্মান বেছি আপুনি যিমানেই সম্পত্তি নাপাওক কিয় আপুনি কেতিয়াও সুখত থাকিব নোৱাৰিব। মই মানুহক যিমানেই চিনি পালোঁ সিমানেই অকলশৰে থাকি ভাল লগা হ'ল। অহংকাৰ লাগিলে যি বিষয়তে নহওক কিয় এদিন সৰ্বনাশ কৰিহে এৰিব। হিংসা কৰা সকলৰ আশীৰ্বাদ মোৰ বাবে বহুত, কিয়নো ভাল পোৱা মানুহৰ নাম এটাও মনত নপৰে দেখোন। নিশ্চিন্ত মনে শুই থাকক, কিয়নো ৰাতিপুৱা উঠিয়ে প্ৰথমে সেই একেই চিন্তাবোৰক আঁকোৱালি ধৰিব লাগিব। দান কৰিলে নিশ্চয়কৈ ধন যায়, কিন্তু কেতিয়াও লক্ষ্মী গুচি নাযায়। বেলেগ এজনৰ অন্তৰত আঘাত দি কেতিয়াও নিজে সুখত থাকিব নিবিচাৰিব। কোনোবাই আপোনাক পাহৰি গৈছে, যাবলৈ দিয়ক। যিদিনা তেওঁক আপোনাৰ প্ৰয়োজন হ'ব সেইদিনা আকৌ মনত পেলাব। ছোৱালী ধুনীয়া আৰু ল'ৰা ধনী হ'লে সঁচা প্ৰেম হ'বলৈ বেছি সময় নালাগে। আজিকালি ভৰিত ধৰাটোৱেই সন্মান নহয়। কোনোবা এজন আহিলে মোবাইলটো ছাইডত থৈ দিয়াটো বহুত ডাঙৰ সন্মান। জোখতকৈ বেছি ভাল পোৱাই সদায় দুখ দিবলৈ চেষ্টা কৰে। মহিলাক জোন বাই নাইবা তৰাৰ প্ৰয়োজন নাই, তেওঁলোকে মাথো অলপ সন্মান আৰু অলপ মৰম বিচাৰে আৰু তাৰ বাবে সকলো কষ্ট কান্ধত লৈ থাকিব পাৰে। জীৱনত কেতিয়াবা কেতিয়াবা একেলগে সকলো শেষ হৈ যায়, সম্পৰ্কবোৰ, সপোনবোৰ আৰু আত্মীয় মানুহবোৰ। সেইসকল মানুহ আপোন মানুহেই হয় যিসকলে কথাৰে অন্তৰ ভাঙি পেলায়, নহ'লে অন্য মানুহে কেনেকৈ জানিব আমাৰ অন্তৰৰ কি কথাৰে ভাঙিব পাৰি। ভুল নথকাকৈ পোৱা শাস্তিয়ে মৃত্যুতকৈও বেছি বেদনা দিয়ে। আপোনাৰ বন্ধুজন ধনী নে দুখীয়া সেয়া লক্ষণীয় নহয়, বিপদৰ সময়ত আপোনাৰ লগত থিয় দিয়ে নে নিদিয়ে সেয়াহে লক্ষণীয়। অপ্ৰয়োজনীয় খৰচ কৰাৰ আগতে সেইসকলৰ ধাৰ মাৰি দিব লাগে যিসকলে আপোনাক এজন ভাল ব্যক্তি বুলি ধাৰ দিছিল। পৰিয়ালৰ অৰ্থ আমি তেতিয়াহে বুজি পোৱা যায় যেতিয়া কিবা বিপদত পৰা যায়। উপাৰ্জন কৰাত ইমানো ব্যস্ত হৈ নাযাব যে জীৱনটো ভালদৰে উপভোগ কৰিবলৈকে পাহৰি যায়। কেতিয়াবা কেতিয়াবা অভিমান কৰাটোও বহুত প্ৰয়োজন, কিয়নো তেতিয়া জনা যায় যে আমাক মনাবলৈ কোনোবা আছে নে নাই। সত্য বাঘৰ দৰে, ইয়াক ৰক্ষা কৰাৰ প্ৰয়োজন নাই। ইয়াক মুকলিকৈ এৰি দিয়ক, ইয়াৰ ৰক্ষা নিজেই কৰিব। ব্যস্ত হৈ থাকিলে মানুহৰ আধা দোষ আপোনা আপুনি শেষ হৈ যায়। ভাগ্য আৰু আপোন মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। দুয়োটাই কেতিয়া মুহূৰ্ততে সলনি হৈ যায় ক'ব নোৱাৰি। আপুনি অলপ ধৈৰ্য ধৰক,
সময়ত আপুনি সেই সকলোবোৰ পাব যাৰ বাবে আপুনি আজি ইমান কষ্ট কৰি আছে। য'ত আপোনাৰ অলপো ভুল নাই তাত সৰু হৈ নিদিব, আৰু য'ত আপোনাৰ সন্মান নাই তাত কেতিয়াও নাথাকিব। জীৱনত সকলো দৰ্জা বন্ধ হৈ গ'লেও মনত ৰাখিব, ভগৱানৰ দৰ্জাখন সদায় খোলা থাকিব। জীৱনটো তেতিয়া সলনি হয় যেতিয়া কোনোবা এজন আপোনাৰ জীৱনলৈ আহে, নহ'লে আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। যিজন মানুহ সকলোতকৈ ভাল তেওঁকে সকলোৱে ব্যৱহাৰ কৰে। কথা আৰু ব্যৱহাৰে মানুহৰ প্ৰকৃত চৰিত্ৰ দেখুৱায়। কাৰোবাৰ বাবে সকলো সময়তে উপলব্ধ থাকিলে মানুহে আপোনাক ভাল বুলি নহয়, ফাল্টু বুলিহে ভাবিব। কোনোবাই আপোনাক সন্মান কৰে বাবেহে মনে মনে থাকে, তেওঁক কেতিয়াও কমজুৰি বুলি নাভাবিব। মৰম মানুহক যিমানেই নকৰক কিয় মানুহে সেয়া নেদেখে। খঙত এষাৰ বেয়াকে ক'লেই সম্পৰ্ক শেষ কৰি দিয়ে। বাহাদুৰি বুলি নহয়, কেতিয়াবা আত্মসন্মানৰ বাবে কাৰোবাৰ লগ এৰিব লগা হয়।